এই মুহূৰ্তত আহি পৰিছে ইউটিউব জগতখনৰ বাবে এক দুখ লগা খবৰ যে জানানে চেনেলৰ গৰাকী ভাৰ্গৱ মেধি আৰু আমাৰ মাজত নাই। দৰ্শকসকলক পুনৰ জনাইছোঁ যে এই মুহূৰ্তত আহি পৰিছে ইউটিউব জগতখনৰ বাবে এক দুখ লগা খবৰ যে জানানে চেনেলৰ গৰাকী ভাৰ্গৱ মেধি আৰু আমাৰ মাজত নাই। যোৱা কিছুদিন ধৰি নিউমোনিয়া বেমাৰত আক্ৰান্ত হৈ মুম্বাইত আছিল ভাৰ্গৱ মেধি। ভাৰ্গৱ মেধিৰ ঘৰ গুৱাহাটীৰ উজান বজাৰত। কৰ্মসূত্ৰে মুম্বাইত বাস কৰিছিল ভাৰ্গৱ মেধিয়ে। মৃত্যুৰ সময়ত পত্নী আৰু 5 বছৰীয়া সন্তান এৰি থৈ গৈছে ভাৰ্গৱ মেধিয়ে। আৰু দৰ্শকসকলক দুখ লগা খবৰটো জনাইছোঁ যে জানানে চেনেলৰ গৰাকী ভাৰ্গৱ মেধি আৰু আমাৰ মাজত নাই। যোৱা কিছু দিন ধৰি নিউমোনিয়া বেমাৰত আক্ৰান্ত হৈ মুম্বাইত আছিল ভাৰ্গৱ মেধি আৰু মুম্বাইত শেষ নিশ্বাস ত্যাগ কৰে ভাৰ্গৱ মেধিয়ে। দৰ্শকসকলক পুনৰ জনাইছোঁ যে ইউটিউব জগতখনৰ বাবে দুখ লগা খবৰটো যে জানানে চেনেলৰ গৰাকী ভাৰ্গৱ মেধি আৰু আমাৰ মাজত নাই। যোৱা কিছু দিন ধৰি নিউমোনিয়া বেমাৰত আক্ৰান্ত হৈ মুম্বাইত আছিল ভাৰ্গৱ মেধি আৰু মৃত্যুৰ সময়ত পত্নী আৰু 5 বছৰীয়া সন্তান এৰি থৈ গৈছে ভাৰ্গৱ মেধিয়ে। নমস্কাৰ বন্ধুসকল, মোৰ নাম ভাৰ্গৱ মেধি আৰু মোৰ এই জানানে নামৰ চেনেলটোলৈ আজি আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি কোনো টেকনিকেল, কোনো এডিটিং, কোনো ইউটিউব ৰিলেটেড কথা নাপাতোঁ। আজি একচুৱেলি লাইফ ৰিলেটেড কথা পাতিম। অৰ্থাৎ আমাৰ জীৱনত কিছুমান কথা আমি হয়তো বহুতে জানিবও পাৰে বা বহুতে হয়তো নাজানিবও পাৰে। মোৰ লাইফৰ কিছুমান এক্সপিৰিয়েঞ্চ, 10জন মানুহৰ লগত কথা পাতি যিখিনি এক্সপিৰিয়েঞ্চ, তাৰপিছত কিছু কিতাপ পঢ়ি যিখিনি পালোঁ, সেইখিনি চমুকৈ আজি এটা সৰু হয়তো আপোনালোকৰ কাৰণে এটা মটিভেশ্যনেল ভিডিঅ' হ'ব বুলি আশা কৰিছোঁ। প্ৰথম কথাটো হৈছে হোৱাট ইজ ডেষ্টিনি। মানে মিনিং বুলি ক'ব গ'লে ডেষ্টিনি অৰ্থাৎ কপাল বা ভাগ্য বা লাভ হয়। কিন্তু ডেষ্টিনিটো আমি নিজে ক্ৰিয়েট কৰা হয় নে অট'মেটিকেলি আমাৰ ওচৰত আহে? সহজভাৱে বুজাবলৈ গ'লে আপোনাক এটা কথা কওঁ, ডেষ্টিনি হৈছে এটা চিটুৱেশ্যন মানে এটা পৰিস্থিতি। সেই পৰিস্থিতিটো আপোনাৰ হাতত নাথাকে কেতিয়াও। প্ৰথম কথা, যেনেকৈ এক্সাম্পল এটা দিছোঁ, উদাহৰণস্বৰূপে আপুনি আজি যিখন ঘৰত জন্ম লৈছিলে সেই ঘৰখনত মা আৰু দেউতা আপুনি নিজে চুজ কৰি অহা নাই, সেইটো অট'মেটিকেলি আহিছে। কিন্তু সেই ঘৰখনত জন্ম পোৱাৰ পিছত তাৰ আগৰ লাইফটো আপোনাৰ হাতত আছে। ঠিক তেনেদৰে আমি দেখিবলৈ আমি কেনেকুৱা হওঁ, আমাৰ যিটো লুকছ, আমাৰ নাকটো, আমাৰ চকু, আমাৰ কাণ, এইখিনি বস্তু আমি চুজ কৰি অহা নাই। কিন্তু তাৰ আগত আমি সেইখিনি কেনেদৰে মেইনটেইন কৰি ৰাখিব লাগে সেইটো আমাৰ চইচ হয়। চ' প্ৰথম কথা, আজি যদি আপোনাৰ লাইফত কিবা এটা পৰিস্থিতি আহিছে বা এটা চিটুৱেশ্যন আহিছে, সেইটোক আপুনি ডেষ্টিনি বুলি ক'ব পাৰিব। কিন্তু ঘটনাটো হৈছে সেই ডেষ্টিনিটোক আপুনি কেনেকৈ ৰেছপণ্ড কৰিব সেইটো আপোনাৰ চইচ হয়। আজি যদি কোনোবা এজন মানুহে আহি পেলাই মোক 2 এষাৰ গালি পাৰি থৈ যায়, সেই চিটুৱেশ্যনটোত মই তেওঁক কেনেকৈ ৰিয়েক্ট কৰিম বা কেনেকৈ মই ৰেছপণ্ড কৰিম, দুটা বেলেগ বেলেগ কথা। ৰিয়েক্ট কৰিলে হয়তো চিটুৱেশ্যনটো আৰু বেয়া হ'ব পাৰে, কিন্তু ৰেছপণ্ড কৰিলে হয়তো চিটুৱেশ্যনটো অলপ ভাল হ'ব পাৰে। ঠিক তেনেদৰে আমাৰ লাইফত তেনেকুৱা বহুত পৰিস্থিতি আহি থাকে। সেই পৰিস্থিতিবোৰ আমি কেনেকৈ ৰেছপণ্ড কৰোঁ সেইটো আমাৰ চইচ হয়। ৰেছপণ্ড ইজ নট ইয়'ৰ ডেষ্টিনি, ইয়'ৰ চইচ ইজ ইয়'ৰ ডেষ্টিনি। অৰ্থাৎ আপুনি প্ৰত্যেকটা মুহূৰ্ত বা প্ৰত্যেকটা পৰিস্থিতিত কিবা এটা বেয়া যদি আপোনাৰ হাতত চিটুৱেশ্যন এটা আহিছে বা ভাল এটা চিটুৱেশ্যন আহিছে, সেই চিটুৱেশ্যনটো আপুনি কেনেকৈ ৰেছপণ্ড কৰিব, অৰ্থাৎ কেনেকৈ সেই চিটুৱেশ্যনটো আগবাঢ়ি যাব পাৰিব, সেইটো আপোনাৰ চইচ হয়। গতিকে আপোনাৰ যিটো ডেষ্টিনি হয় ইনডাইৰেক্টলি আপোনাৰ চইচৰ ওপৰত ডিপেণ্ড কৰে। আজি বৰ্তমান আপুনি যিটো চিটুৱেশ্যনত আছে, সেই চিটুৱেশ্যনটো বা সেই পৰিস্থিতিটো আজিৰ পৰা হয়তো আগত 1 বছৰ আগত বা 2 বছৰ আগত বা হয়তো 5 বছৰ আগত আপোনাৰ চইচ হয়। আজি মই যিটো চিটুৱেশ্যনত আছোঁ সেইটো মোৰ হয়তো 5 বছৰ আগত মোৰ এটা চইচ আছিলে, যিটোৰ কাৰণে আজি মই বৰ্তমান এইটো চিটুৱেশ্যনত আছোঁ বা এইটো লাইফ জীয়াই আছোঁ। তো গতিকে আপোনাৰ যিটো ফিউচাৰ হ'ব, সেই ফিউচাৰটো আপোনাৰ কপাল নহয় বা আপোনাৰ ভাগ্য নহয় বা আপোনাৰ লাক নহয়, সেইটো আজিৰ চইচ হ'ব, যিটোই আপোনাৰ নেক্সট 5 years পিছত আপোনাৰ ডেষ্টিনি হ'বলৈ গৈ আছে। আমাৰ লাইফত, আমাৰ যিটো লাইফ বৰ্তমান আমি জীয়াই আছোঁ, সেই লাইফত আমাৰ বহুত বেয়া বেয়া পৰিস্থিতি আহিব পাৰে। কিন্তু ঘটনাটো হৈছে আমি সেইবোৰক কেনেদৰে হেণ্ডেল কৰিব লাগিব
আৰু কেনেদৰে ৰেছপণ্ড কৰিব লাগিব দুটা কথা তাতে আহি পৰে চ' আপোনাৰ সেই সম্পূৰ্ণ কামবোৰ এটাই অপশ্যন আছে আপোনাৰ হাতত এটাই আপোনাৰ হাতত অস্ত্ৰ বুলি ক'ব পাৰোঁ সেইটো হৈছে আপোনাৰ চইচ আপোনাৰ চইচে আপোনাৰ যিটো ভৱিষ্যত আছে বা আপোনাৰ এনেকুৱা কিছুমান কাম হ'ব পাৰে হয়তো কালিয়ে আপুনি ৰিজাল্ট পাব বা কিছুমান এনেকুৱা আপোনাৰ হ'ব পাৰে যিটো হয়তো আপুনি 2 বছৰ পিছত ৰিজাল্ট পাব চ' সেই দুটা চিটুৱেশ্যনতে আপোনাৰ একমাত্ৰ ডিচিশ্যন হৈছে আপোনাৰ যিটো চইচ আপুনি কৰিব সেইটোৱে আপোনাৰ ডিচাইড কৰিব আপোনাৰ ডেষ্টিনিটোলৈ আমাৰ যিটো সম্পূৰ্ণ লাইফ হয় সেইটো দুটা লেটাৰৰ ওপৰত বেছড হয় সেইটো হৈছে বি এণ্ড ডি বি অৰ্থাৎ বাৰ্থ ডি অৰ্থাৎ ডেথ মানে জন্ম আৰু মৃত্যু এই দুটা আমাৰ হাতত নাই কিন্তু তাৰ মাজত এটা লেটাৰ সোমাই আছে যিটো আমাৰ হাতত সম্পূৰ্ণভাৱে আমাৰ কণ্ট্ৰলত আছে সেইটো হৈছে লেটাৰ চি অৰ্থাৎ আপোনাৰ চইচ চ' গতিকে সদায় মনত ৰাখিব কিবা এটা চিটুৱেশ্যন আহিলে সেইটোক সদায় ৰিয়েক্ট কৰাতকৈ ৰেছপণ্ড কৰিব মানুহক আপুনি প্ৰুফ কৰি থাকিব নালাগে বেলেগক দেখাবৰ কাৰণে আপুনি বাৰে বাৰে প্ৰুফ কৰি থাকিব নালাগে প্ৰুফ কৰি থকাতকৈ আপুনি আপোনাক ইমপ্ৰুভ কৰক আৰু সেই ইমপ্ৰুভ কৰাৰ কাৰণেও আপোনাৰ হাতত এটাই অস্ত্ৰ আছে সেইটো হৈছে আপোনাৰ চইচ কি কৰিলে মই কি চুজ কৰিলে মই ইমপ্ৰুভ কৰিব পাৰিম সেইটোৰ ওপৰত বেছি গুৰুত্ব দিয়ক আপুনি বাৰে বাৰে বেলেগক প্ৰুফ কৰি থাকিব নালাগে নিজক যে মই দেখিছা মই ইমান কৰিব পাৰোঁ সেইটো প্ৰুফ কৰি দেখুওৱা হয় সেইটো কৰিব দৰকাৰ নাই ইমপ্ৰুভ কৰক আপুনি নিজকে ইমপ্ৰুভ কৰি থাকক আপুনি কিবা এটা চিটুৱেশ্যন পালে সেইটো ৰিয়েক্ট কৰিব নালাগে সেইটোক ৰেছপণ্ড কৰক ৰিয়েক্ট কৰিলে চিটুৱেশ্যন বেয়া হয় ৰেছপণ্ড কৰক এটা ভাল ৱে দি এটা ভাল চইচ কৰি সেই চিটুৱেশ্যনটোক ৰেছপণ্ড কৰক আপোনাৰ সমাজত ৰেছপেক্টটো বাঢ়িব আৰু মানুহে ভাবিব যে হয় মানুহজন জনা বুজা মানুহ হয় এটা কথা আছে মেন মেক্স হিজ অ'ন ডেষ্টিনি বুজি পাইছেনে মানুহেই নিজৰ ভৱিষ্যত গঢ়ে বা নিজেই ধ্বংস কৰে চ' সম্পূৰ্ণ আপোনাৰ হাতত ডিপেণ্ড কৰে আৰু সেইটো কেনেকৈ ডিপেণ্ড কৰিব আপোনাৰ চইচ ফিউচাৰ যদি বনাব আছে ফিউচাৰ যদি আপুনি ভাবে কেনেকৈ মই লাইফটো জীয়াব বিচাৰোঁ বা কেনেকৈ আগবাঢ়িব বিচাৰোঁ তো বৰ্তমান যিটো আপোনাৰ পৰিস্থিতি আছে সেই বৰ্তমান পৰিস্থিতিটোক আগতে চালি জাৰি চাই ডিচিশ্যন লওক অৰ্থাৎ চইচ যিটো শব্দ ক'লোঁ সেই চইচটো ভালদৰে ভাবি চিন্তি ডিচাইড কৰিব কৰি পেলাই আগবাঢ়িব এই বন্ধুসকল আজিলৈ ইমানে আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ আৰু যদি ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব আপোনালোকে কি ভাবে ডেষ্টিনিৰ ওপৰত মোৰ যিখিনি কথা আছিলে মই আপোনালোকক জনালোঁ আৰু যদি ভাল পালে ভিডিঅ'টো তেনেহ'লে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কোনোবা যদি আজি প্ৰথমবাৰৰ বাবে মোৰ এই চেনেলটোলৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু তাৰ কাষত থকা বেল আইকনটো টিপিবলৈ নিশ্চয় নাপাহৰিব তো আজিলৈ এৰিলোঁ নেক্সট ভিডিঅ'ত আৰু কিছু টপিক লৈ লগ পোৱাৰ আশাৰে বাই বাই